হেল্ল' দোস্ত, আশা কৰোঁ নিশ্চয় আপোনালোকে ভালে আছে। আপোনালোকক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম। পলাগ আজি আপোনালোকে এটা ভিডিঅ' দেখাম, যিটো ভিডিঅ'ত আপোনালোকৰ হোৱাটছএপৰ স্ক্ৰীণত নিজৰ ফটো বা যিকোনো ফটো দিব পাৰিব। বহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি ভিডিঅ'টো আৰম্ভ কৰিবলৈ কেনেকৈ আপুনি হোৱাটছএপত ফটো দিব, হোৱাটছএপৰ স্ক্ৰীণত ফটো দিব লাগে, তেতিয়াহ'লে আপুনি প্ৰথমে হোৱাটছএপৰ এপলৈ যাব। আমি হোৱাটছএপৰ ভিতৰত আহিলোঁ। ইয়াৰ পিছত আপুনি চাব ছাইডত ওপৰৰ কোণত তিনিটাকৈ ডট দিয়া আছে, তাত আপুনি ক্লিক কৰিব। আৰু তাৰ তলত একদম তলত দেখা পাব ছেটিংছ বুলি লিখা আছে, তাত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি দেখা পাব আপোনাৰ নিজৰ ফটো, আপুনি যিটো দিছে হোৱাটছএপত ফটো, আৰু এইপিনে কেইটামান অপশ্যন আহিব। তাতে আপোনাৰ যিটো CHATS বুলি লিখা আছে, সেইটোত আপুনি ক্লিক কৰিব। আৰু আপোনাৰ পিছত ইয়াৰ তলত আপুনি ৱালপেপাৰ বুলি লিখা পাব, ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিটো ফটো আছে আপুনি ইয়াত যিকোনো ছাইডৰ পৰা ফটো ল'ব পাৰে। আপুনি ইয়াত গেলাৰীত অ'কে কৰিব। গেলাৰীত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ইচ্ছা হয় আপুনি সেইটো দিব পাৰে। আপোনাৰ সকলো অপশ্যন আহি যাব, কোনটোৰ পৰা ফটো দিব। অলপ মই এইটো ফটো আপোনাক দিছোঁ, অলপ এইটো আপুনি ইয়াৰ পিছত কৰিব। আৰু আপুনি ইয়াত ছেট বুলি অ'কে কৰিব। আপোনাৰ এতিয়া চাওক, মোৰ স্ক্ৰীণত হোৱাটছএপ ফটোটো ছেভ হৈ গৈছে। ইয়াত গ'লক এইটোখন চাওক। এতিয়া আপুনি বেকলৈ আহিছোঁ, এইটো চাওক, মোৰ হোৱাটছএপ ফটো ছেভ হৈছে। এনেকৈ আপোনালোকে নিজৰ হোৱাটছএপত নিজৰ ফটো দিব পাৰিব। আশা কৰোঁ নিশ্চয় এইটো ভিডিঅ'ৰ পৰা আপোনালোকৰ অলপ হ'লেও সুবিধা হ'ব। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।